পাপা গৈছিলে চাৰিআলি আৰু চাৰিআলিৰ পৰা কি খোৱা বস্তু আনিলে চাওক এয়া ফুচকা আগত আমি ফুচকাটো খাই লওঁ কাৰণ আমি ফুচকা খাইটো বহুত ভাল পাওঁ এফালে মায়ে দিলে চাহটো খাই লওঁ মানে আজি হিটোৰ পিছতো খাই থকা হৈছে আৰু পিছত কি খাওঁ চাই থাকক আপোনালোকে আৰু এতিয়া খাবলৈ হ'ল ভাত আজি ভাতৰ লগত আছে মাছ মানে আজি মাংস নাই মাছ বনাইছিলে আলু বিলাহীৰ লগত আৰু এপিস ফ্ৰাই কৰিছে আৰু এয়া চিপছ কুৰকুৰি আনি দিলে পাপাই চাৰিআলিৰ পৰা আৰু এফালে ব্ৰেড মিঠাই সিটাইবিলাক ভাগ-ভাগকে লৈ আনিছে কাৰণ যেটো আমি বহুত লং জাৰ্নি যাব লগা আছে সেইকাৰণে আনি দিলে আৰু আজি আমি ৰাতি 1টা বা 1:30 বজাতে উঠিব লাগিব আমি ক'ত যাম সো আপোনালোকে ভিডিওটো চাই থাকিব তেতিয়া নিজে গম পাই যাব হা বস্তু আসলে আমি সব ৰাতিয়ে পেকিং কৰি থৈ দিলো কাৰণ নহলে ৰাতিপুৱা যেহেতু আন্ধাৰতে উঠাব থাকি যাব পাৰে টাইম নহব এই পেকিং কৰিবলৈ আৰু পাপাই আনি দিলে মিঠা পান এখন খাই ললো কাৰণ আমি মিঠা পান খাইতো বহুত ভাল পাওঁ আৰু এতিয়া বাজিছে ৰাতিপুৱা 7টা মানে আমিতো ৰাতি 4টা বজাতে আহিছো আৰু এতিয়া আমি পাইছোহি শিৱসাগৰ মানে তাবা ৰখিলে এখন হোটেল এখনত সৰু হোটেল ইয়াতে চাহ আৰু ঘুগুনি খাবৰ কাৰণে ৰখিলে কাৰণ যেটো ৰাতিপুৱা একো নখোৱাকে আহিছো সেইকাৰণে এতিয়া খাই লওঁ ইয়াত আৰু কিমান দূৰ যাব লগা আছে তো ঠিকনাই নাই এফালে চাহটা খালো চাহ খাই আমি ঘুগুনি খালো মাহেতে ঘুগুনি নাই খোৱা আমি খালো আৰু এতিয়া আমি পালোহি ফাইনালি আঠখেলীয়া নামঘৰ কাৰণ আমি আহিছিল আঠখেলীয়া নামঘৰ চাবৰ কাৰণে কাৰণ মইতো দেখা নাই মাহেতে দেখিছে মইতো আজি জীৱনত প্ৰথমবাৰ আহিছো আঠখেলীয়া নামঘৰ আৰু আজি আমাৰ লগত কোন কোন আহিছে সব আপোনালোকে ভিডিওটো নিজে গম পাব গতিকে মই নকলেও হ'ব কলে আহিছা মই ভয়ছে এতিয়া নিদো কি কৰে কলে আহিছা আঠখেলীয়া নামঘৰ ইয়াতে লিখা আছে যে তামুল খাই যতে ততে পিক নেপেলাবৰ কাৰণে কাৰণ ইয়াত যেহেতু ইমান ধুনীয়াকৈ সাফা কৰি থোৱা আছে আৰু ইয়াতে মানুহে আহি যদি তামুলৰ পিক চিক পেলাই দি কেনেকুৱা হ'ব বাৰু মানুহে ইমান কষ্ট কৰি ধুনীয়াকৈ বনাই থৈছে ন আৰু এতিয়া আমি গৈ আছো আঠখেলীয়া নামঘৰৰ ভিতৰলৈ আৰু এফালে চাওকচোন ইমান ধুনীয়া লাগিছে মইতো আজি প্ৰথমবাৰ আহিছো জীৱনত আজিলৈকে দেখি পোৱা নাছিলো মানে মোবাইলত দেখিছো কিন্তু ৰিয়েলকে দেখা নাছিলো আজি দেখিছো জীৱনত প্ৰথমবাৰ এতিয়া আমি প্ৰথম আঠখেলীয়া নামঘৰৰ বাহিৰৰখন চাই লওঁ তাৰ পাছতহে ভিতৰত সোমাম কাৰণ যেহেতু মই প্ৰথমবাৰ আহিছো ন সেইকাৰণে আগত ধুনীয়াকৈ চাই লওঁ তাৰ পাছত ভিতৰত সোমাম আৰু এইফালে এখেতেকো আগতীয়াকৈ গৈ সেৱা কৰি দিলে মানে আমালৈ ৰখিয়ে নিদিলে আৰু এইফালে পাপাও গ'ল সেৱা কৰিবলৈ আৰু এতিয়া আমি যাওঁ সবে ভিতৰত সেৱা কৰিবলৈ এওঁলোকে বাহিৰতহে সেৱা কৰিলে আমি ভিতৰত গৈ সেৱা কৰিম এখেতে আমালৈ ৰখি দিছে ৰখিও লাভ নাই মই ইনো যাব পাৰিম অকলে আৰু এইফালে সবে এতিয়া সেৱা কৰিবৰ কাৰণে ৰখি আছে ধুনীয়াকৈ সেৱাটো কৰি লওঁ কাৰণ আমাৰ আজি হৰাই দিয়া নহয় যেহেতু ইমান দূৰৰ পৰা আহিলো হৰাই আনা নহল আমি নেক্সট বা আকৌ যেতিয়া আহিম তেতিয়া ইয়াত হৰাই দিয়া হ'ব আৰু এখন চাওকচোন ইমান ডাঙৰ হৰাই আৰু এতিয়া আমি চাবলৈ আহিলো এই খালটোত বোলে ডাঙৰ কাছ আছে কিন্তু চাবলৈ গলো এটাও কাছ দেখা নাপালো আমাৰ ভাগ্য বেয়া সেইকাৰণে চাব নাপালো বহুতে দেখা পায় আমি দেখাই নাপালো অকমান দেৰিলৈকে ৰখিলো চাম বুলি কিন্তু ওলাই নাহিলে দেখোন তাবা অকমান দেৰি এনেকৈ ৰখি আকৌ মাহঁতৰ ওচৰলৈ গ'ল ভালে এখেতে আকৌ আঠখেলীয়া নামঘৰৰ পৰা ওলাই সোমালে দোকানত মানে কিবা বস্তু এটা লয় বোলে মানে খোৱা বস্তু এইফালে দোকানজনে চিঙি আছে আৰু মই কৈ আছো যে আমাৰ দেৰি হৈছে সোনকালে দিয়ক কাৰণ আমিতো বহুত দূৰৰ পৰা আহিছো ন বেছি দেৰি কৰি থাকিলে কি হ'ব ৰাতি 12টা 1টা বজাত ঘৰ পামগে আৰু এতিয়া দোকানজনে সোনকালে দিলে বস্তুকেইটা বাৰু তাবা আহিলো এতিয়া ঘৰলৈ বুলি এখেতে আকৌ পইচাটো দি মিলি আহিব পাৰিব মইতো আহি দিলো কোনে ইমান ৰখি থাকিব হে আমন লাগি গৈছে ৰখি এতিয়া যাওঁ আমি ঘৰলৈ আৰু এইফালে চাওকচোন আঠখেলীয়া নামঘৰতে বহুত আন্ধাৰ হৈ গ'ল আৰু এখেতে কৈছে যে সবকে ভাগ কৰি দিবা দেই মই কৈছো ঠিক আছে হ'ব মই সবকে ভাগ কৰি দিম বাৰু এফালে বস্তু দিছে এইটো কি বুলি কয় মই নামটো নাজানো খাই পাইছো নামটো নাজানো আমি যেতিয়া আঠখেলীয়া নামঘৰত আছিলো তেতিয়া সন্ধিয়া হৈ গ'ল আৰু এতিয়া আমি পাইছোহি মৰাণ ৰখিলো খোৱা বস্তু খাবৰ কাৰণে কাৰণ ভোক লাগিছে ন তাবা এতিয়া ফাষ্ট ফুডৰ দোকানত ৰখিলো আহিয়ে খাই ললো চুপ কাৰণ চুপটো খাই দিলে গাটো অলপ ভাল লাগিব আৰু এতিয়া খাইছো চুপ আৰু ইয়াত মানে মৰাণত ইমান সোনকালে দোকান বন্ধ কৰে এতিয়া ৰাতি 8টা বাজিছে 8টা বজাতে মানে বেছিভাগ দোকান বন্ধ হৈ গ'ল আৰু আমি মৰাণত এখনহে পাইছো মানে এইখন দোকানতে এতিয়া আমি খাব লগা আছে এখন ফাষ্ট ফুডৰ দোকান হয় বাকি ফাষ্ট ফুডৰ দোকানত সোমালো কৈছে যে বস্তুৱে নাই আৰু এইখনতে আমি যি বিচাৰিছিলো সববোৰ পাইছো হা
ফাৰ্ষ্টত খাই ল'লোঁ চুপ এতিয়া খাব লৈছোঁ চিকেন চাওমিন কাৰণ চিকেন চাওমিনটো খালে মানে পেট ভৰিব আৰু চুপটো খালে মানে মাথা বিষবোৰ ভাল লাগিব আৰু নিজৰ গাটো অলপ ভাল লাগিব যিহেতু গাড়ীত দিনটো উঠি থকা হৈছে ন ভাগৰো লাগে যিহেতু ইপিনে মেখেলা চাদৰ লগত মইতো নোৱাৰোঁ বেছি দেৰি মই মেখেলা চাদৰ লগাব কিন্তু এবাৰ ৰেকৰ্ড মই ৰাতি 2টা বজাৰ পৰা এতিয়ালৈকে মই মেখেলা চাদৰ কণ্ট্ৰল কৰি আছোঁ মানে কেনেকৈ কণ্ট্ৰল কৰি আছোঁ মই জানিছোঁ এইফালে দাদাই কৈ আছে তই অকণমান পটাপট খা আৰু মই কৈছোঁ যে চুপখিনি ইমান গৰম আছে কেনেকৈ খাওঁ ফুৱাই খাই থাকিব লগা হৈছে আৰু মোক খোৱাটো মোৰ বহুত লেজি হয় লোকৰ নিচিনা পটাপট খাব নোৱাৰোঁ মোক মোৰ ঘৰৰ মানুহে বহুত গালি দি থাকে তো ইমান লেজিকৈ খাওঁ মোক কৈছোঁ উপায় নাই মই নোৱাৰোঁ যিহেতু পটাপট খাবলৈ আৰু এতিয়া আকৌ অৰ্ডাৰ দিলোঁ আমি ম'ম' কাৰণ আমি খাইছোঁ চুপ চিকেন চাওমিন আৰু ম'ম' আৰু কেতিয়াও ঘৰ গৈ পাম সেইটোও নাজানো মাহঁতে চাহ খাইছেগৈ চ' আজিলৈ বাই আকৌ নেক্সট এটা ভিডিঅ'ত পুনৰ লগ পাম মানে আৰু শক্তি নাই ভিডিঅ' বনাব